মধ্য গুৱাহাটীৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী বিজয় গুপ্তাই কৈছে যে কুংকি চৌধুৰীৰ ঘৰলৈ আহিলে কোনোবা মানুহ আহিলে বা যিকোনো ব্যক্তি আহিলে হাতী থাকে, আপোনাৰ কুকুৰ থাকে, বিভিন্ন ধৰণৰ কুকুৰ জীৱ জন্তু থাকে আৰু সেইবিলাকে আমনি কৰি তেওঁলোকে আপোনালোকৰ ঘৰলৈ আহিব নোৱাৰে। সেই সন্দৰ্ভত আপুনি কি ক'ব? আপুনি কিবা দিগদাৰী পালে নেকি ইয়াতে আহোঁতে? আপোনাক কুকুৰে কিবা কৰিলে নেকি? আপোনাক হাতীয়ে কিবা কৰিলে নেকি? নাই, একোতো কৰা নাই বৰ্তমানকে। সেইকাৰণে ময়ো তেওঁক নিমন্ত্ৰণ জনাইছোঁ যে তেওঁ আহক আৰু চাওক আমি কেনেকৈ কোনোবা আহিলে কেনেকৈ আদৰণি জনাওঁ। আৰু মধ্য গুৱাহাটী সমষ্টিৰ গোটেই ৰাইজসকলকো মই মাতিছোঁ তেওঁ আহক, এইটো তেওঁলোকৰে ঘৰ, তেওঁলোক মোৰ পৰিয়ালৰ দৰে। আহি চাওক যে মই ইয়াতে আহিলে মানুহবোৰক আমি কেনেকৈ আদৰণি জনাওঁ, সেইটোৱে ক'ব বিচাৰোঁ। আৰু মোৰ একচুৱেলি খুব হাঁহি উঠিছে যে এতিয়া আমাৰ ইলেকশ্যনৰ সময়, এতিয়া তেওঁলোকে কি কি সমস্যা আছে মধ্য গুৱাহাটীলৈ, তেওঁলোকে কি কৰিব পাৰে, তেওঁলোকৰ কি এজেণ্ডা, সেইবোৰলৈ কথা পাতিব লাগে, সেইবোৰলৈ ডিছকাশ্যন হ'ব লাগে। মই খুবেই আচৰিত যে তেওঁলোকে এতিয়া মানে হাতী, কুকুৰ এইবোৰলৈ কথা পাতি আছে। তো মোৰ সঁচাকৈ মই নিজে বহুত ছাৰপ্ৰাইজড।